নমস্কাৰ গাইজ স্বাগতম জনাইছো আমাৰ চেনেল এক্স এক্সপেৰিমেণ্টলৈ আজি আহি গৈছো আৰু এটা এক্সপেৰিমেণ্ট লৈ নতুন ধুনীয়াকৈ আপোনালোকৰ ওচৰত আজিৰ এক্সপেৰিমেণ্টটো কোনো কেমিকেলৰ এক্সপেৰিমেণ্ট নহয় আজিৰ এক্সপেৰিমেণ্টটো কৰিম কিছুমান কোল্ড ড্ৰিংকছ লৈ ঠিক আছে তো ইয়া চাওক মই কেইটামান কোম্পানীৰ কোল্ড ড্ৰিংকছ লৈ আহিছো ইয়াত এইটো চাব পাৰে ষ্টিং আছে স্প্ৰাইট আছে এইটো কি কোম্পানীৰ এইটো কিবা আছে জেসি অৰেঞ্জ এটা এইটো আছে কিবা জিৰা সোডা বুলি আছে কিবা এটা এইটো পেপাৰ বটৰ কিবা এটা আছে আৰু এটা 10 টকীয়া লিচি এটা আছে ঠিক আছে তো এইকেইটা কোল্ড ড্ৰিংকছ মই আনিছো ইয়াত এটা এক্সপেৰিমেণ্ট কৰিম এই গুটিকেইটা কোল্ড ড্ৰিংকছ কি কৰিম একেলগে এটা খালি বটলত মিক্স কৰিম ঠিক আছে তো মিক্স কৰি চাম ইয়াৰ কালাৰ কি হয় কালাৰটো কেনেকুৱা হয় সেইটা মিক্স কৰিম একেলগে এই গুটিকেইটা অলপ অলপ ঢালি মিক্স কৰিম মিক্স কৰাৰ পিছত এটো অলপ টেষ্ট কৰি চাম আসলতে টেষ্টটো কেনেকুৱা হয় বলক ভিডিওটো আৰম্ভ কৰি চাওক এইকেইটাটো আমি টেষ্ট কৰিমেই একেলগে ভৰুৱাই পেলাই তো টেষ্ট কৰাৰ উপৰিও কি কৰিম ইয়াৰ গুটিখিনি ঢালি পেলাই এটা বটলত ঢালি পেলাই ইয়াক আমি ফ্ৰিজত দি দিম ঠিক আছে তো ফ্ৰিজত দি পেলাই আমি ডিপ ফ্ৰিজ কৰিম ফ্ৰিজ কৰি যেতিয়া বৰফ হ'ব সেই বৰফটো আকৌ লৈ আহিম বৰফটো আনি পেলাই আপোনালোকক দেখাম কেনেকুৱা হয় বা সেই বৰফটোৰ টেষ্টটো কেনেকুৱা হয় ঠিক আছে তো সেইখিনিলৈকে চাই থাকিব ভিডিঅ'টো কৰিছোঁ এতিয়া অলপ অলপ গোটেইকেইটাৰ পৰা একে পৰিমাণৰ লৈ তো এইটো লিচিৰ হেৰিটোৰ পৰা অলপ অলপ ধৰি লওক ইমানখিনিমান লৈ পেলাই আমি ইয়াত এইটো ঢালি দিম ঠিক আছে প্ৰথমতে জাষ্ট টেষ্টৰ কাৰণে তো আহক ইফালে তো এইটো প্ৰথমতে লিচিটো ঢালিছোঁ এইটো লিচিটো ঢালি লৈছোঁ ইমানখিনিমান তাৰপিছত একে পৰিমাণৰে আইডিয়া মতে দিছোঁ আৰু এতিয়া এইটো পেপাৰ বটৰটো অলপ ঢালিছোঁ পেপাৰ বটৰটো চাওক ইয়াত দেখাই দিয়া পেপাৰ বটৰ ঢালিছোঁ অলপ ইয়াতে অ'কে আৰু অলপ ঢালি দিওঁ অলপ ইফাল সিফাল হ'ব পাৰে ৰেচিঅ'টো যিটো একজেক্ট মেজাৰমেণ্ট লোৱা নাই হ'লেও মানে জাষ্ট অলপ অলপ ঢালি দিছোঁ তো জিৰাটো অলপ লৈছোঁ কি জিৰা আছিলে এইটো আছিলে আপোনালোকৰ জিৰা চদা বুলি দিয়া আছিলে নিমু জিৰা সেইটো একে কোৱাণ্টিটি অলপ ঢালিছোঁ অ'কে ঠিক আছে তাৰপিছত আমাৰ আৰু আছিলে বেছি হৈছিলে পুলিচ তো অলপ দিছোঁ ধৰিব পৰা নাই একজেক্ট কালাৰটো এইটো চাওক অৰেঞ্জ একেবাৰে ডাইৰেক্ট অৰেঞ্জো নহয় মানে ইয়াত যিকেইটা কোল্ড ড্ৰিংকছ লৈছোঁ তাৰ কোল্ড ড্ৰিংকছৰ ভিতৰত যিটো আপোনাৰ স্প্ৰাইট আৰু যিটো অৰেঞ্জ আছে এই দুয়োটাৰ কালাৰটোহে বেছিকৈ আহিছে মানে ইয়াতে অলপ বাকী যেহেতু এইবিলাকত কালাৰ মিক্স কৰা থাকে তো সেইকাৰণে ইহঁতৰ কালাৰটো আহিছে তো এতিয়া টেষ্টটো কেনেকুৱা হয় বাকীকেইটা টেষ্টটো আপোনালোকে জানি যে লিচি টেষ্ট কেনেকুৱা হয় পেপাৰ বটৰ ষ্টিঙৰ স্প্ৰাইটৰ অৰেঞ্জৰ বা এইটো জিৰাৰ বেলেগ বেলেগ টেষ্ট কিন্তু এতিয়া একলগে কৰি টেষ্টটো কেনেকুৱা হয় তো টেষ্ট কৰি চাইছোঁ ঠিক আছে তো এইটো চাব পাৰে কেমেৰামেন কেমেৰাটো লৈ আহা এইফালে তো এইটো চাব পাৰে টেষ্ট কৰিছোঁ দেই এইটো কেনেকুৱা হয় কেনেকুৱা লাগিছে মই ধৰিব পৰা নাই মানে ইয়াৰ জাষ্ট বেছি ফ্লেভাৰটো আহিছে আপোনাৰ এই পেপাৰ বটৰ ফ্লেভাৰটো বেছি আহিছে পেপাৰ বটৰটো বেছি আহিছে আৰু অলপ অৰেঞ্জটো আহিছে বেছি বাকীকেইটাৰ টেষ্ট ইমান নাই আৰু এবাৰ টেষ্ট কৰিছোঁ এইফালে চাব মই আৰু কেনে টেষ্টটো কি ক'ম মানে ভাল নহয় মানে ধৰি লওক এনেকৈ একেলগে মিক্স কৰি খোৱাটো মানে একচুৱেলি ভাল নহ'ব কাৰণ টেষ্টটো ইমানো ভাল পোৱা নাই মই তো গাইজ এইটো চাওক ফ্ৰিজ কৰি আনি দিছোঁ আমি কালি যিটো আমি বনাইছিলোঁ এটা গোটেইকেইটা কোল্ড ড্ৰিংকছ একলগ কৰি আমি এইটো বনাইছিলোঁ তো আজি ফ্ৰিজত দিছিলোঁ তো কাৰেণ্ট নাছিলে ইমান ভালকৈ ফ্ৰিজ হোৱা নাই তথাপিও এইটো চাওক কেনেকুৱা হৈ গৈছে টমেটো কেচপৰ নিচিনা হৈ গৈছে তো চাওক কেনেকুৱা এইবিলাক খাতাৰনাক হ'ব পাৰে কোল্ড ড্ৰিংকছবিলাক তো সততে এইবিলাক এৰাই চলিব নোখোৱাটোৱে ভাল কালাৰটো কেনেকুৱা টমেটো কেচপ হৈ গৈছে চাইছেনে নাই তো এইটো আৰু খুলি নেদেখাওঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' আহি আছে ঠিক আছে থেংক ইউ